ব্লগ চিটি ব্লগ চাব সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু আজি আমালোকে পূজা চাবলৈ আহিছোঁ। এয়া মোৰ ভণ্টিয়ে কি হৈ আছে, এয়া দেউতা, আমালোকে অলপমান আছে যাম। ইয়াৰ ফ্ৰেণ্ডছ এতিয়া আমি আহি পাই গ'লোঁ। ইয়াত গৰুবান্ধা পূজা, দুৰ্গা পূজা ইয়াত হৈ আছে। এইটো হ'ল গৰুবান্ধা পূজা, মই পৰা ভিডিঅ' কৰি আছোঁ। ইয়াত মই মোৰ দেউতা থিয় হৈ আছোঁ আৰু মোৰ ভণ্টি। আৰু মই দেউতা মোৰ ভণ্টি যাম ঠেলামাৰা, তাত মই থাকিম এদিন, দুৰ্গা পূজা চাম থাকি। তাত মাহীহঁতে আহিছে আৰু ইয়াত গৰুবান্ধা পূজা হৈ আছে। চ' কিমান ধুনীয়া ধুনীয়া দোকান দিছে, ভাল লাগে চাই। আৰু এতিয়া আমালোকে যাবলৈ ওলালোঁ, তেনেহ'লে মোৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক। এয়া এইটো হ'ল বাবেৰা পূজা হৈ আছে। ইয়াতো দোকান দিছে লওক। এয়া মণ্ডপটো চাই লওক। মই ভিতৰত নাযাওঁ, বাহিৰৰ পৰাই গৈ আছোঁ, দেখাই ভিডিঅ' কৰি লৈ গৈ আছোঁ। আৰু এইটো কি জেগা কম মই নাজানো নামটো, দেউতাই ভালদৰে নাজানে। ঠেলামাৰা গৈ আছোঁ, সেইকাৰণে দেখাই দিছোঁ অলপমান। আৰু এতিয়া ঠেলামাৰা আহি পালোঁ। মই গোটেইবোৰ ভিডিঅ' কৰিব পৰা নাই, কিন্তু অলপমান দেখাইছোঁ। ঠেলামাৰা আহি গ'লোঁ আৰু এতিয়া ঠেলামাৰা আহি পালোঁ, ভিতৰত সোমাই আছোঁ। আৰু চাই ভিতৰৰ ফালে কিমান ধুনীয়াকৈ গৈছে। ইয়াত ঠেলামাৰা মণ্ডপটো বহুতেই দোকান বহিছে। ইয়াত কিমান ধুনীয়া চিনাৰীটো হয়, চাওক, ভাল লাগিছে চাই। আৰু ৰাতিটো বহুতেই ভাল লাগে। মই শুনিছোঁ, মই চোৱা নাই ৰাতি কেনেকুৱা হয়, কিন্তু এতিয়া যদি ভাল লাগিছে ৰাতি ভাল লাগিব। আৰু চাওক দোকানবোৰ কিমান ধুনীয়া ধুনীয়া বহিছে। মই আহিছোঁ ফুৰিবলৈ, একো কিনিব অহা নাই। অলপ খাম আৰু ফুৰিম, আপোনালোকক দেখুৱাই দিম। ভিডিঅ' কৰি দেখাই আছোঁ আৰু ক'ত ক'ত গৈছোঁ আপোনালোকে চালে। আৰু এতিয়া ঠেলামাৰা আহিছোঁ, এইটো ভিডিঅ' কৰি আছোঁ, চাই আছে। মোৰ ভিডিঅ'টো সম্পূৰ্ণলৈকে চাই থাকিব তেনেহ'লে। এয়া দোকানবোৰ কিমান ধুনীয়া ধুনীয়া, বহুতেই বস্তু আনিছে। আৰু এতিয়া মানুহ নাই, সন্ধিয়া হ'লে মানুহ হ'ব চাগে। এতিয়া অলপ মানুহ হৈছে ৰাতি, আৰু বেছি নালাগে, বহুতেই মানুহ হ'ব ৰাতি। মই অলপ দেখাই আছোঁ আপোনালোকক। এতিয়া কৰি বস্তুবোৰ, দোকানৰ বস্তুবোৰ বহুতেই ভাল লাগি আছে, কিমান ধুনীয়া। আৰু এয়া আকৌ এবাৰ মণ্ডপটো চাই লওক। মইতো ভিতৰত দেখুৱাব নোৱাৰি, বাহিৰৰ পৰা দেখাই আছোঁ। আৰু ইয়াত চাওক কিমান ধুনীয়া কৰি প'ষ্ট দি আছে, ফটো তুলি আছে, ভাল লাগে জেগাটো চাই। দোকানৰ বস্তুবোৰ সঁচাই বহুতেই ভাল লাগে। এয়া এইপিনে মানুহে টিকেট লৈ বহিছে আৰু মানুহে টিকেট কাটি আছে। আৰু এয়া এইপিনে আছে, চাই লওক। ইয়াত মানুহ নাই, আগতে মানুহ আছে। আৰু দোকানবোৰ ইমান ধুনীয়া ধুনীয়া বস্তু আছে দোকানত, বহুতেই ভাল লাগি আছে চাই। এইপিনে চাওক কিমান ধুনীয়া, সৰু সৰু ল'ৰা ছোৱালীবোৰ উঠে। মই সৰু থাকিলে ময়ো উঠিলে হয়, ডাঙৰ মানুহে নুঠে ইয়াত, সৰু সৰু ল'ৰা ছোৱালীবোৰ উঠে। মই একো নিকিনো, আপোনালোকক মই খালি ভিডিঅ' কৰি দেখাই আছোঁ, একো বস্তু নিকিনো।
মই ক'তো গ'লে একো খাবলৈ মন নাযায়, কিনিবলৈ মন নাযায়, সেইকাৰণে একো নিকিনো। ভণ্টিয়ে কিনিব কিবা। যত হৈ গৈছে এইপিনে চব বেলুনবোৰ কিমান ধুনীয়া ধুনীয়া আছে। আৰু মোৰ ভণ্টিয়ে কৈ আছে যে বেলুন কিনিব। আৰু মোৰ সৰু ভণ্টিৰ কাৰণে এটা বেলুন ল'ব দেউতাই। এয়া ভণ্টিয়ে লৈছে এইটো বেলুন। মোৰ সৰু ভণ্টিৰ কাৰণে বেলুন লৈছে এটা। নিকিনো, মোৰ ভাইটিৰ কাৰণে আগতে লৈ গৈছে। আৰু এতিয়া আমি যাবলৈ ওলালোঁ। এতিয়া নানীহঁতৰ ঘৰত যাম। এয়া এতিয়া আমি বাইকত উঠি গ'লোঁ। এতিয়া নানীহঁতৰ ঘৰত যাম। আৰু মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে, ভালে লাগিছে নিশ্চয়। আৰু ৰাতি যাম, ৰাতি চাই পাওঁ তেনেহ'লে নানীহঁতৰ ঘৰত গৈ লগ পাই আছোঁ। নানীহঁতৰ ঘৰত আহি গৈছোঁ। সেয়া মাহীয়ে ভিডিঅ' কৰি আছে। এইফালে আমাৰ বাগিনী ভিডিঅ' কৰি আছে। চাওক, আমাৰ নাৰ্গিছ ব্লগটো চাব, আপোনালোকে ছাপোৰ্ট কৰিব। আৰু যোনে যোনে নতুন আছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব। এইখিনি আৰু কিবা কম। আৰু পূজা চাব আহিছে, আমি এতিয়া যাম। পূজাত ফাংচন হৈ আছে, তাতে যাম আমি। ইলিমা যাব, আমি যাম, ভাবি যাব। অলপমান এনজয় কৰোঁ। মাৰ ঘৰলৈ আহিছোঁ, তাতে হ'লেতো চাব নোৱাৰোঁ ন। ইয়াতে আহক, আপোনালোককো লৈ যাওঁ, আহক। এয়া দেউতা বহি আছে। ফিৰোজ কিয় আছে তো? ফিৰোজে লাজ পাই আছে। চাওক নাৰ্গিছ ভাইটি কি কৰবা আৰু এতিয়া সন্ধিয়া হৈ গৈছে। এতিয়া মই, মাহী, মোৰ মামী আৰু মোৰ সৰু ভণ্টি ভাইটি গৈ আছোঁ পূজা চাবলৈ ৰাতি। এয়া এইখিনি মণ্ডপটো চাই লওক। আৰু এতিয়া লাহে মানুহ গৈয়ে আছে। এতিয়া আমালোকে ৰাস্তাটো পাৰ হ'ম। বহুত মানুহ আছে, গাড়ী মানুহ অহা যোৱা কৰি আছে, সেইকাৰণে অলপ থিয় হৈ আছে। আৰু এতিয়া গৈ আছোঁ। চাওক মানুহ কিমান হৈছে। চাইছে কিমান মানুহ। মানুহৰ কাৰণে আমালোকে যাব নোৱাৰোঁ, ইমান মানুহ হৈছে। এতিয়া সন্ধিয়া। আৰু অলপমান ঘূৰি গুচি যাম, বেছি দেৰি নকৰোঁ। এতিয়া ভিতৰত সোমাই যাম। এয়া চাওক কিমান মানুহৰ ভিতৰত। বহুতে ভাল লাগিছে এতিয়া। আৰু এতিয়া দিনত আহিছে, চাইছে এইটো মানুহে নাই। আৰু এতিয়া চাইছে কিমান মানুহ আছে। এয়া মই ফাৰ্ষ্টতে দেখাই দিছোঁ মই চিনেৰীটো। মই কৈছোঁ নহয় ৰাতি বহুতে ভাল লাগে, সঁচাই বহুতে ভাল লাগে। মিউজিক লগাই দিছে, ভাল লাগি আছে। এয়া মাহীহঁতে ইয়াত থিয় হৈ আছে, মই অলপমান ভিডিঅ' কৰি আছোঁ। আৰু এয়া মোৰ ফ্ৰেণ্ড জুনু মাম, সিহঁতে থিয় হৈ আছে। এয়া মিৰ্জান হাই দিছে আপোনালোকক। এয়া চাওক মানুহ কিমান। মাহীহঁতেও ভিডিঅ' কৰি আছে, ফটো তুলি আছে। এতিয়া ৰাতি বহুতেই ভাল লাগি আছে, মানুহ আছে বহুত।
এয়া বন্তিয়ে কিয় হৈ আছে ইয়াত তাক মানে ফটো তুলি আছোঁ ভিডিঅ' কৰি আছোঁ মামা কি হৈ আছে এয়া মাহী চাওক ইয়াতে চবেই ফটো তুলি আছে আৰু ভিডিঅ' কৰি আছে মই অকলেই নহয় কিন্তু আৰু ইয়াত ইহঁতকো চাই লওক খাই দি আছে আপোনালোকক কিমান ধুনীয়া ন মিউজিক লগাই দিছে বহুতে ভাল লাগিছে আৰু এতিয়া আমালোকে গুচি যাম ওলাই গৈ আছোঁ এতিয়া ৰাস্তাত থিয় হৈ আছোঁ গেটৰ কাষত এতিয়া গুচি যাম তেনেহ'লে আজি মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে নিশ্চয় ভাল লাগিছে আৰু ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব যিজনে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব লগতে থকা বেল আইকনটো ক্লিক কৰি দিব তেনেহ'লে মই দিয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে অতি সোনকালে পাই থাকিব আজিৰ কাৰণে বাই বাই লগ পাম আন এটি নতুন ভিডিঅ'